ফোন ফোন আহি গ'ল ইয়াত। হেল্ল' মোৰ দৰে হমচকল দম। আৰে চা ভাই, এই অঞ্চলত এই এৰিয়াত এটাই কেৱল দল আছে, সেইটো হ'ল দল নাম্বাৰ 1। চালা মোৰ দৰে আৰু এজন দল ওলাইছে, চাই ল'ব তাৰ কিমান শক্তি মোৰ আগত। কিন্তু মই দম জীয়াই আছো, কিন্তু মই মজবুৰিৰ কাৰণে কিছুমান কাম, বেয়া কাম হয়তো কৰি আছো, কিন্তু মানুহৰ মই কেতিয়াও বেয়া কাম। সকলো দুখীয়া মানুহক মই হেল্প কৰিছো, সকলো অনাথ আশ্ৰমত মই পইচা দিছো, হয়তো মই সকলো অসহায় মানুহক মই পঢ়ুৱাইছো, কিন্তু মই বেয়া কাম কৰিব পাৰোঁ, কিন্তু বেয়া কেতিয়াও কৰা নাই। কিন্তু এয়া মোৰ মজবুৰি। কিন্তু মোৰ নাম শুনিলে পুলিচেও ভয় কৰে, এমালে মিনিষ্টাৰে সকলোৱে ভয় কৰে। কিন্তু মোক আজি চুৰতি দিব পৰা মোৰ দৰে হামচাকল ধন কোন আহিব পাৰে এবাৰ বাৰু মই চাই লওঁ। অৰ্থাৎ মহাদেৱৰ আন এটা ৰূপ, তাৰ মানে জলন্ধৰৰ সৃষ্টি হৈছে। যিমান জলন্ধৰ নহওক কিয় মহাদেৱৰ আগত কোনো খাৰি যাব নোৱাৰে। বাৰু মই এতিয়া চাই লওঁ বাৰু ক'ত বাৰু মোৰ দৰে ধন আহি আছে। মোৰ হমচকল হয়, কিন্তু হমচকল হলো বুলি কিন্তু আমি দুজন মিত্ৰ কেতিয়াও নহয়। আৰে শুন, এখন জংঘলত কেৱল এটাই শ্বেৰ থাকে, তাত কেতিয়াও দুটা শ্বেৰে বাস কৰিব নোৱাৰে, আৰু সেইটো হলো মই হলো এই জংঘলৰ, এই অঞ্চলৰ, এই এৰিয়াৰ শ্বেৰ, য'ত মোৰ নাম শুনিলে পুলিচ মিনিষ্টাৰ এমালে সকলোৱে কঁপি থাকে। আৰু তই মোক চুনতি দিবলৈ আহিছা, এতিয়া মই ইয়াৰ পৰা যাবিনে, নে মই তোক ওপৰত ডাইৰেক্ট খালাচ কৰি দিম। কিন্তু মই চাই লওঁ মোৰ শক্তি কিমান। কিন্তু এখন জংঘলত যে এটা শ্বেৰৰে হ'ব, সেইটো কিবা ইয়াত লিখা আছে নেকি? এইখন জংঘলত ততকেও পাৱাৰফুল শ্বেৰ আছে, সেইটো হলো মই, আৰু মই হলো তোতকৈ পাৱাৰফুল। আৰু শুন, কোনোবা বডিগাৰ্ড তই আনিছ নেকি? তোক মই অকলে মাতিছো তোৰ শক্তি চাবলৈ, আৰু ময়ো কাকলৈ অহা নাই, কেৱল মই অকলে আহিছো। মাত্ৰ আছে মোৰ লগত এটা হাতিয়াৰ। ময়ো তোক বাৰে বাৰে কৈছো তই এই এৰিয়াৰ পৰা যা, আৰু মোক মাল চাপ্লাই দিবলৈ সুযোগ দে। যেতিয়ালৈকে মই জিন্দা আছো তেতিয়ালৈকে মই তোক অকলে মাল চাপ্লাই দিব লাগে। হয় তই খালাচ, নহ'লে মই খালাচ, নহ'লে তোৰ স্থান ওপৰত, নহ'লে মোৰ ওপৰত। কিন্তু তই ঠিকেই কৈছ, এখন জংঘলত দুটা শ্বেৰ থাকিব নোৱাৰে, হয়তো এটা মৰিব এটা থাকিব, হয়তো তই থাকিবি হয়তো মই থাকিম। ঠিক আছে, এতিয়া আমাৰ চাই লওঁ তোৰ কিমান পাৱাৰ, মোৰ কিমান পাৱাৰ। বাৰু প্ৰথমতে যিহেতু তই মোৰ হমচকল, সেইবাবে মই প্ৰথমতে বন্দুকেৰে কাজিয়া নকৰোঁ, আমি আমাৰ বাহুত দেখুৱাবলৈ বিচাৰিছোঁ। ঠিক আছে, এতিয়া আমি আমাৰ ফাইট কৰিব বিচাৰোঁ।
মাৰি থৈ যাওঁ অকল মই শেষ নহয় এতিয়া এই পৃথিৱীৰ পৰা বিদায় কিউ লৈছে এতিয়া মই ল'ব পাৰোঁ আৰু মই মৰিলেওতো তোক মই মাৰিছো সেইটো কাৰণ মই অকলে মৰা নাই যদি মই পৃথিৱীৰ পৰা বিদায় লৈছো তই বিদায় লৈছ এতিয়া এই জংঘলত না তই সেই থাকিলি মই সেই থাকিলি এতিয়া সেইটোৱেই বুজিলি যে তই সমান মই সমান